হনুমান মন্দিৰ তামিলনাডুৰ মামবাকাম নামৰ ঠাইখনৰ সৰু এটি পাহাৰৰ ওপৰত এই হনুমান মন্দিৰ ভাগ অৱস্থিত। এই গেটখনৰ পৰা প্ৰায় 1 কিলোমিটাৰ ওপৰলৈ যাব লাগিব। তেন্তে বলকচোন আমি ওপৰলৈ গৈ থাকোঁ। বন্তি জ্বলোৱা পৰ্ব শেষ কৰি মন্দিৰৰ চাৰিওফালে ঘূৰি ফুৰি আমি শেষত প্ৰসাদ ভাগ ল'লোঁ। প্ৰসাদ লৈ আমি এইডোখৰ জেগাতে দুয়ো বহিলোঁ। বহি हनुमान ज्ञान गुण सागर जय कपीस तिहु लोक उजागर रामदूत अतुलित बलधामा अंजनी पुत्र पवन सुत नामा महावीर विक्रम बजरंगी कुमत निवार सुमति के संगी कंचन बरन विराज सुबेसा कानन कुंडल कुंचित केसा। তাৰপিছত আমি দুয়ো ৰুমলৈ আহিবলৈ ৰাওনা ল'লোঁ।